নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে প্ৰয়োজনত নিজৰ দৰমহাটো 10 দিন আগতে ল'ব পাৰিব। ইয়াৰ বাবে ন্যূনতম সুদ দিব লাগিব। যেতিয়া তাৰিখত দৰমহা পাব, তেতিয়া একেলগে টকাটো পৰিশোধ কৰিব পাৰিব, অথচ এবছৰৰ ভিতৰত কিস্তি কৰিও ঘূৰাই দিব পাৰিব। আৰু দৰমহা পোৱাৰ পিছত ঘূৰাই দিলে সুতৰ হাৰ কম হ'ব, কিন্তু কিস্তিকৈ হিচাপত ঘূৰাই দিলে সুতৰ হাৰ অলপ বেছি হ'ব। আন এক খবৰ, অসমৰ বাহিৰত চিকিউৰিটি গাৰ্ড কোম্পানীত চাকৰি কৰিবলৈ যোৱা ল'ৰা-ছোৱালী প্ৰতিমাহে 50 জনকৈ মৃত্যু হয়। অসমৰ বাহিৰত মৃত্যু হোৱা লোকক সন্মানেৰে ঘৰলৈ আনিবলৈ আমি ছেপ্টেম্বৰ মাহত শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি কৰিছিলোঁ। ভাবিছিলোঁ বছৰত 10-20 মান ওলাব, কিন্তু ছেপ্টেম্বৰতে 22টা আৰু জানুৱাৰীত 41টা মৃতদেহ আমি আনিছোঁ। আৰু শেহতীয়াকৈ বাংগালুৰুত অসমৰ 4 জন যুৱকৰ মৃত্যু হৈছিল। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ৰাজ্যত পুনৰ উচ্ছেদৰ দাবীত ওলাই আহিল জনতা। কাৰ্বি আংলঙৰ খিলঞ্জীয়াৰ সুৰক্ষা আৰু উচ্ছেদৰ দাবী। কাৰ্বি আংলঙৰ PGR-VGR ভূমিত শীঘ্ৰেই উচ্ছেদ চলাওক। ফেলাংপিত কেইবাটাও জাতীয় সংগঠনৰ উচ্ছেদৰ দাবীৰ প্ৰতিবাদ। ইণ্ডিজিনিয়াছ ফাৰ্ম অসম, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ। উচ্ছেদৰ দাবীৰে কঁপাই তোলে আকাশ বতাহ। আৰু বন্ধুসকল, খবৰসমূহ নিত্য পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈৰ চৰকাৰ 500 বছৰ পাছতো অসমত নাহে। মোৰ পৰা লিখি লওক। অসমৰ শৈক্ষিক খণ্ডত নতুন দিগন্তৰ সূচনা। ৰাজ্যজুৰি 67খন অত্যাধুনিক বিদ্যালয়, নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহয় বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ আৰু 500 বছৰ পাছতো অসমত নাহে। মোৰ পৰা লিখি লওক। বিৰোধী ঐক্য আৰু অখিল গগৈ বিৰোধী চৰকাৰৰ সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত পুনৰ এবাৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। বিশেষকৈ অখিল গগৈক কটাক্ষ কৰি সোমবাৰে সোণাপুৰত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আনহাতে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ সন্দৰ্ভত একাংশই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। সেইবিলাকৰ পৰাতো মই ভয় নাখাওঁ। মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘোচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। উজনি অসমত মিয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ। হোৰ্ডিং লগাই সজাগ হোৱাৰ আহ্বান ৰাজ্যবাসীক। উজনি অসমত মিয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আৰম্ভ। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় পৰিষদী সেনা নামৰ দুটা জাতীয় সংগঠন। মিয়া খেদাওক, অসম বচাওক। মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। থলুৱা নিযুক্তি দি মিয়া খেদক। জাগিলে অসম, ৰখিব দেশ, নহ'লে হ'ব বাংলাদেশ আদি শ্লোগানেৰে হোৰ্ডিং প্ৰস্তুত কৰি শিৱসাগৰ নগৰৰ লগতে 37 নং আৰু 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে অসমীয়া যুৱ মঞ্চই।